নমস্কাৰ বন্ধু বান্ধৱীসকল এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰিম আপোনালোকে ৰেচিপিটো আঁকোৱালি ল'ব। আজিৰ ভিডিঅ'টোত কি আছে জানেনে? টেষ্টি পৰ্ক পিকল, মানে গাহৰিৰ আচাৰ। এই আচাৰটোনো মই কেনেদৰে প্ৰস্তুত কৰিলোঁ সেইখিনি সকলো দেখুৱাম। আপোনালোকে আশা কৰিছোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ইয়াতে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ গাহৰি মাংসৰ আচাৰৰ ৰেচিপিটো। আপোনালোকে চাই যাবচোন। প্ৰথমতে মাংসখিনি ভালদৰে ধুই ল'ব লাগিব। এয়া মই ধুই লৈছোঁ ভালদৰে। তাৰপিছত এনেদৰে চালনী এখনত ভালদৰে টুকি ল'ম, যাতে পানীটো নাইকিয়া হৈ যায়। এতিয়া আমি এটা কুকাৰ ল'ম। কুকাৰটোত সেই ধুই থোৱা গাহৰি মাংসখিনি দি দিম, আৰু ইয়াত কোনো পানী এড কৰিব নালাগে, আৰু লগতে অকণমান নিমখ দি দিব সিজিবৰ কাৰণে। এই পানী দেখিছে মই এড কৰা নাই। পানী এড নকৰাকৈ আমি গেছৰ ফ্লেমখন অন কৰি কুকাৰটো বহাই দিম। মাত্ৰ এটা চিটিহে মাৰিব দিম, নহ'লে গাহৰি মাংসখিনি বেছিকৈ সিজি যাব। এয়া কুকাৰটো বহাই দিছোঁ, আৰু এটা চিটি মৰাৰ পিছত কুকাৰটো নমাই পেলাই ঠাণ্ডা হ'বলৈ দিম। এয়া ঠাণ্ডা হৈ গৈছে। ঠাণ্ডা হোৱাত কুকাৰটো খুলি লৈ মাংসখিনি আকৌ উলিয়াই পেলাই চালনীখনত ভালদৰে এয়া মেলি দিছোঁ। এয়া মেলি লৈ ভালদৰে ৰ'দত শুকাব দিব লাগিব, যাতে মইশ্চাৰটো নাথাকে। মই এয়া ৰ'দত দি দিছোঁ। ভাল ৰ'দ হ'লে হাফ এন আৱাৰত হৈ যায়। আৰু এতিয়া মই মছলাখিনি, আচাৰত দিয়া যিখিনি মছলা সেইখিনি ভালদৰে প্ৰস্তুত কৰি ল'ম। মই আচাৰত দিয়া মছলা প্ৰায় ঘৰতে প্ৰস্তুত কৰি লওঁ, কাৰণ কিনা মছলাতকৈ ঘৰত প্ৰস্তুত কৰা মছলাটোৰ এটা বেলেগ সুগন্ধ আহে। গতিকে এয়া মই ৰেডি কৰি লৈছোঁ। এয়া হৈ গ'ল। আৰু মাংসখিনি যে আচাৰৰ বাবে শুকাব দিছিলোঁ ৰ'দত, সেইখিনি হৈ গ'ল। আৰু এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে যেনেদৰে ৰাখিব বিচাৰে, কিন্তু আচাৰ বুলি ক'লে সৰুকৈ কুটি ল'লে বেছি ভাল লাগে। আৰু কেৰাহীখন গেছৰ ফ্লেম অন কৰি গৰম হ'বলৈ দিছোঁ। আৰু গৰম হোৱাত তেল অকণ দি দিছোঁ। আৰু যিহেতু গাহৰি আচাৰটো তেলৰে হয়, গতিকে এই আচাৰটোত ইমান তেলৰ প্ৰয়োজন নাথাকে। আৰু ইয়াতে তেল গৰম হোৱাত অকণমান নিমখ দি দিছোঁ। আচলতে সোৱাদ অনুসৰি দিব আপোনালোকে। এয়া দেখিছেনে? আৰু এতিয়া মাংসখিনি যে কুটি থৈছোঁ সেইখিনি কেৰাহীত দি দিছোঁ। ভালদৰে অকণমান ভাজি ল'ম। এয়া লৰাই আছোঁ, দেখিছেনে? এনেদৰে আপোনালোকে 5 মিনিটমান ভাজি ল'ব। বেছিকৈ কুৰকুৰীয়া হ'বলৈ নিদিব, আচাৰটো তেতিয়া টেষ্টটো ইমান ভাল নহয়। অকণমান কোমল হৈ থাকোঁতে অফ কৰি দিব। এয়া মই ভাজি আছোঁ। এনেদৰে 5 মিনিটমান ভজাৰ পিছত এয়া হৈ গৈছে। আৰু এতিয়া ইয়াত দিবৰ বাবে যিখিনি ইনগ্ৰেডিয়েণ্ট লাগে সেইখিনি এটা কেৰাহীত মই বনাই ল'ম। এয়া কেৰাহীখন গেছৰ ফ্লেম অন কৰি পাতি দিছোঁ, আৰু এইফালে ভাজিও আছোঁ। এয়া ভজা হৈ গৈছে, আৰু এইফালে কেৰাহীখনো গৰম হৈ গ'ল। গৰম হ'লত ইয়াতে অকণ তেল দিছোঁ, আকৌ কম পৰিমাণে দিছোঁ। আৰু এতিয়া ভাজি থোৱা যিখিনি মাংস আছিলে কেৰাহীটোত, সেইখিনি এয়া হৈ গৈছে, দেখিছে? আৰু তেল কিমান ওলালে দেখিলেনে? এয়া তেল অলপমান মই কাঢ়িও থলোঁ, যিহেতু ইমানখিনি তেল ওলাই গ'ল। আৰু এতিয়া তেল গৰম হয়, 1 চামুচ পাঁচফোৰণ দি দিছোঁ। গেছৰ ফ্লেম মিডিয়াম কৰি লৈছোঁ।
আৰু ইয়াতে 1 চামুচ হালধি দিছোঁ আৰু বাকী যিখিনি ইনগ্ৰেডিয়েণ্ট আছিলে মই বনাই থৈছিলোঁ তাৰে দি দিছোঁ এয়া মছলা দিছোঁ আৰু জিৰা গুড়ি দিছোঁ আৰু ধনিয়া গুড়ি দি দিছোঁ 1 চামুচ এয়া সকলো মছলা দি দিছোঁ যিখিনি মই তৈয়াৰ কৰি থৈছিলোঁ Joke about the half-cut Asian metaphor and lady made her cry. এতিয়া ভালদৰে লৰাই ল'ম এই মছলাখিনি আৰু এতিয়া ইয়াত 3 চামুচমান মই লাল মিৰ্চ পাউডাৰটো এড কৰি দিছোঁ আপোনালোকে এইটো স্কিপ কৰিও দিব পাৰে আৰু এয়া ভজা মাংসখিনি এই মছলাটোত দি দিছোঁ দেখিছেনে এনেদৰে গোটেইখিনি মাংস তাত দি ভালদৰে লৰাই ল'ম To start the day, I'm standing on the space. I love the scenery. My happiness is misery, and nothing's like it used to be. 'Cause everybody around me's feeling sorry for himself. Yeah, ভালদৰে লৰাই দিছোঁ I never underestimate the impact. আৰু আমাৰ আচাৰটো ৰেডি হৈ গৈছে The offering is never bleak. I'm listening in like a kid. Just finished it, can't be undid. আৰু ইয়াতে বি জলকীয়া আছিলে তাৰো অলপ এড কৰি দিছোঁ আপোনালোকে জ্বলা কিমান পৰিমাণৰ খায় সিমান অনুসৰি দি দিব আৰু এয়া শেষত আমাৰ টেষ্টি পৰ্ক পিকল ৰেডি হৈ গ'ল আৰু ইয়াত এটা বস্তু এড কৰিবলগীয়া আছে Changing and it's so apparent. Got a cold white rabbit's foot at home. ইমান ধুনীয়া কোমল হৈ আছে আৰু ইমান টেষ্টি হৈছে আচাৰটো আৰু এই আচাৰটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন বহুত সোৱাদ লগা হৈ জানেনে মই যে কৈছিলোঁ আৰু এড কৰিবলগীয়া আছে বুলি সেয়া হৈছে ভিনেগাৰ এতিয়া মই ইয়াতে 2 চামুচমান ভিনেগাৰ এড কৰি দিম কাৰণ যিহেতু দেৰিলৈকে ষ্ট'ৰ কৰি ৰাখিম আচাৰবিধ গতিকে বেয়া হোৱাৰ তেতিয়া সম্ভাৱনা নাথাকে এয়া তাৰপিছত এনেদৰে মিক্স কৰি দিছোঁ আৰু এয়া আমাৰ টেষ্টি গাহৰি মাংস আচাৰখিনি ৰেডি হৈ গ'ল এনেদৰে মই বনাই লৈ পেলাই মোৰ মানুহজন যিহেতু কৰ্মসূত্ৰে বাহিৰত থাকে গতিকে তেওঁলৈ দি পঠিয়াওঁ মাজে সময়ে আপোনালোকৰ যদি নিজৰ সন্তান বা তেনেকৈ মানুহজন বাহিৰত থাকে তেতিয়াহ'লে যদি ভাল পায় গাহৰি মাংস খায় তেতিয়াহ'লে এনেদৰে আচাৰ বনাই পেলাই দি পঠিয়াব পাৰিব আৰু দালি ভাতৰ লগত ইয়াৰ অকণমান লৈ পেলাই খাই চাবচোন ইমান টেষ্টি লাগে নহয় কওঁতে জিভাৰ পানী ওলাই গৈছে আৰু আমাৰ এনেদৰে ৰেডি কৰা আচলতে মোৰ এইটো নিজৰ ষ্টাইল হয় সকলোৱে বেলেগ ধৰণে বনায় আপোনালোকেও মই বনোৱা ধৰণে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পালে খাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তেতিয়াহে মই আহিবলগীয়া সকলো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আৰু আজিলৈ আহিলোঁ আৰু এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম ধন্যবাদ বাই